আপোনালোকে স্বাগতম জনাইছোঁ আই লাভ গ্ৰীণ আছাম ইউটিউব চেনেলটোলৈ। তো এতিয়া মই পথাৰত আছোঁ। বহুত দিন আপোনালোকে পথাৰৰ ধানখিনি চালে। এতিয়া আকৌ লক্ষী পূজা চাবলৈ যাম বুলি ভাবিছোঁ, যিহেতু আমাৰ ইফালে যোৱাকালি চ' ফাইনেলি আমি আহি পালোঁ দুৰ্গা মন্দিৰ। এইটো চাব পাৰে, খুব ধুনীয়া মন্দিৰটো। তো আমি লগৰ লগত আহিছোঁ আৰু ঘূৰি চাই আছোঁ মন্দিৰটো। তো আপোনালোকেও চাই থাকক মোৰ লগত। এই মন্দিৰটো এখনি সৰু গাঁৱত আছে, মানে টংলাৰ এটি সৰু অঞ্চলত। ঠাইখনৰ নাম হৈছে উটমাৰী। ইয়াতে লিখাই আছে আই লাভ উটমাৰী বুলি। তো চাই আছোঁ, ইফালে ইফালে ঘূৰি আছোঁ। ইয়াতে ফাংচনো হৈ আছে, তো চাই থাকক মোৰ লগত। তো হেল্ল' ফ্ৰেণ্ড, তো স্বাগতম জনাইছোঁ মোৰ দ্বিতীয়দিনীয়া ভিডিঅ'লৈ। চ' যোৱাকালি আৰু ভিডিঅ' কৰা নহ'ল, পূজা চালোঁ। তো এতিয়া আছোঁ পথাৰৰ মাজত। চাৰিওফালে চাব পাৰে, গোটেই সোণালী 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 হৈ গ'ল। তো এনেই আছোঁহি। তো চাওকচোন পথাৰখন আকৌ এবাৰ। তো পিছফালে চাব পাৰে, এইখিনি মোৰ ঘৰৰ খেতি হয়। তো বাৰিষা মই খেতি কৰি যিখিনি ধান লগাইছিলোঁ, তো এইখিনি খুব ধুনীয়া হৈ উঠিছে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি আপোনালোকে ভিডিঅ' চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো তেতিয়াহে মই নতুন নতুন ভিডিঅ' চাব পাব। তো আজিলৈ ইমানেই, টাটা, বাই বাই।